আহিছে তাৰো সিকিউৰিটিটো ভাৰত চৰকাৰে দায়িত্ব লয় আৰু অসম চৰকাৰৰ আমাৰ অসমৰ চাৰিসীমাৰ ভিতৰত সকলো নাগৰিকৰ দায়িত্ব অসমে লৈ আছে যদিও আমি কাউন্সিল আমাৰ কাউন্সিলৰ অন্তৰ্গত যিমানখিনি পপুলেশ্যন আছে এই পপুলেশ্যনখিনি বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকসকলৰ কিবা অসুবিধা হৈছে কিবা সুবিধা হৈছে কিবা সমস্যা হৈছে এইবিলাক আমি চৰ্চা কৰিব লাগিব আৰু সেইকাৰণে এতিয়ালৈকে আমাৰ বিটিআৰ অঞ্চলত যেটো অস্ত্ৰ উদ্ধাৰ হৈ আছে এইটো আমাৰ কাৰণে খুব ডাঙৰ কনসাৰ্ন আমাৰ সুৰক্ষা বল যেটো আছে সিকিউৰিটি ফৰ্চেছে পুলিচে আৰ্মছ বিৰাগ ৰিকভাৰ কৰি আছে কিন্তু আৰ্মছটো পাই থাকে তো সেই কাৰণে আজি আমাৰ চৰকাৰ হিচাপে আমাৰ কনসাৰ্নটো ব্যক্ত কৰিছোঁ আৰু অনাগত দিনত যদি এই অঞ্চলত ৰাইজে নিৰাপত্তাৰে বসবাস কৰিব পাৰে এনেকা এটা পৰিৱেশ গঢ়িব লাগিলে যিখিনিয়ে আজিলৈকে ভুল কৰিছে অস্ত্ৰ ল'বলৈ সাহস কৰিছে ইয়াৰ ওপৰত ল অফ দ্য লেণ্ড যেটো আছে দেশৰ আইনে অলপ কাম কৰিব লাগিব সেইকাৰণে আমাৰ কনসাৰ্নটো আগত ৰাখি আমি যিখিনি কিলিং হৈছে ইয়াত আমি CBI ইনকুৱাৰী বিচাৰিছোঁ যিখিনি কৰাপশ্যন হৈছে ইয়াৰ ওপৰত CID ইনকুৱাৰী বিচাৰিছোঁ আৰু কিছুমান ইনকুৱাৰী আমাৰ নিজাববীয়াকৈ আমাৰ ডিপাৰ্টমেণ্টেল ইনকুৱাৰীবিলাক চলি আছে আমি থুলমূলকৈ আমি ভাবিছোঁ কি কম দিনৰ ভিতৰতে আমাৰ বিটিআৰ অঞ্চলত ভাল এটা শাসন আমি গঢ়ি তুলিব লাগে সবৰে ফ্ৰেণ্ডলি পিপলছ ফ্ৰেণ্ডলি এটা এডমিনিষ্ট্ৰেশ্যন ইয়াত লাগে কৰাপশ্যন ফ্ৰী এটা এডমিনিষ্ট্ৰেশ্যন লাগে ইফেক্টিভ এটা গভৰ্নেন্স লাগে আৰু আমাৰ এই অঞ্চলৰ ৰাইজ যাতে আমি আগুৱাই লৈ যাব পাৰোঁ এই কথাখিনি আমি বিচাৰি পেলাই এই ইনকুৱাৰীখিনি দিছোঁ আৰু ইয়াৰ লগতে মই আজি ভিজন ডকুমেণ্ট এজ এ চিফ এক্সিকিউটিভ মেম্বাৰ ময়ো ইয়াত প্লেচ কৰিছোঁ আৰু তাত আজিৰ তাৰিখত ইজ অফ লিভিং মানুহে সহজকৈ কেনেকৈ জীয়াই থাকিব পাৰে ইয়াত আমাৰ টেকনলজি কেনেকৈ ব্যৱহাৰ কৰিম ইয়াত আমাৰ ডিজিটাইজেশ্যনটো আমি কেনেকৈ কৰিম ইয়াত আমাৰ ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টটো কেনেকৈ কৰিম ইয়াত আমাৰ এডুকেশ্যন এণ্ড এগ্ৰিকালচাৰ ডেভেলপমেণ্টটো কেনেকৈ কৰিম ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কেনেকৈ কৰিম এই গোটেই কথাটো লৈ পেলাই আমি আজি ভিজন ডকুমেণ্ট ইয়াতে প্লেচ কৰিছোঁ আৰু এই ভিজন ডকুমেণ্টত যিখিনি কথা মেনশ্যন কৰিছোঁ ইয়াত 75%তকৈ বেছি অলৰেডি পাইপলাইনত আছে বহুত দেশ বিদেশৰ আজি অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু সেই গোটেই কথাটো নিৰ্ভৰ কৰিব আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত তেখেতসকলে আমাক অনাগত দিনত যিখিনি ব্লেছিংছ দিব যিখিনি মৰম কৰিব ইয়াৰ ওপৰত বেছ কৰি আমাৰ উন্নয়নটো আমি ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰিম বিটিআৰটোতো বিটিআৰতে হ'ব ইয়াত বেংগলত নিব বিচাৰিলে এইটো নহ'ব ইতিমধ্যে আমি দুটা তিনিটা প্ৰায় 10টা ঠাইত মাটি বিচাৰিছোঁ বা আমি চাই আছোঁ আৰু ইতিমধ্যে সোনকালে ইয়াৰ হ'ব মাটিটো আমি ঠিক কৰি দিব পাৰিম ৰেল কচ ফেক্টৰীৰ কাৰণে আৰু আপোনালোকক জানিবলৈ পাই মই সুখী হ'ম কি আমাৰ বিটিআৰ অঞ্চলৰ যিটো আমাৰ কাজলগাঁও আমাৰ চিৰাং ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ইয়াৰ 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত অতি শীঘ্ৰে এটা কমাৰ্চিয়েল হাব হ'বলৈ গৈ আছে এতিয়া মানে যিটো আছে BRPLৰ যিটো কেপাচিটি সেইটো বাঢ়াই দিয়া হ'ল বহুত দাবী দাবা কৰাৰ পিছত ইয়াৰ লগতে তাত এটা HPCLৰ এটা ডাঙৰ এটা ৰিজাৰ্ভাৰ হ'ব য'ত নেকি পেট্ৰল আৰু ডিজেল দুইটা মানে ইয়াত অইল মানে ইয়াৰ পৰা ডিষ্ট্ৰিবিউট হ'ব গেছৰ কাৰণে ডাঙৰ এটা বটলিং প্লান্ট হ'ব আৰু ই মানে ৰৌমাৰী অঞ্চলতে এটা ডাঙৰ ছুপাৰ স্পেচিয়েলিটি যেটো আমাৰ আছে কি ইণ্ডাষ্ট্ৰিয়েল ষ্টেট হ'বলৈ গৈ আছে ইয়াৰ ওচৰতে আমি আকৌ এটা টাউনশ্বিপ উত্তৰ ছাইডত মানে বনাবলৈ গৈ আছোঁ চ' ইয়াত অলৰেডি এগ্ৰ' ফৰেষ্ট্ৰি এণ্ড ইক'লজি এটা ৰিচাৰ্চ চেণ্টাৰ এটা বনোৱা হ'ল এই গোটেই কথাটো চাবলৈ গ'লে অতি শীঘ্ৰে ইয়াত এটা ডাঙৰ এটা চিৰাং জিলাৰ বিশেষকৈ আমাৰ সদৰখিনি এটা ইণ্ডাষ্ট্ৰিয়েল হাব হ'বলৈ গৈ আছে দিব লাগিব ইমান দিনে অহা নাছিলে প্ৰায় 4টা কাউন্সিল হৈ গ'ল অহা নাছিলে এতিয়া আহিছে তেখেতসকলে এইটো ভাল কথা আহিব লাগে ইয়াত আলোচনা কৰিব লাগে প্ৰশ্ন উত্থাপন কৰিব লাগে গণতন্ত্ৰত ৰুলিং আৰু অপজিশ্যন দুইটাৰে ইম্পৰ্টেঞ্চ আছে গুৰুত্ব আছে খালি এই কথাটো কনষ্ট্ৰাকটিভ লাইনত যাব লাগে ডিষ্ট্ৰাকটিভ লাইনত যাব নালাগে চবে ভালকৈ আলোচনা কৰি বিষয়বস্তুৰ ওপৰত এটা সিদ্ধান্ত ল'ব পাৰিলে ভাল হয় গতিকে তেখেতসকল অহাটোৱে আমাৰ কাৰণে আমি প্ৰশংসা কৰিছোঁ ধন্যবাদ জনাইছোঁ অনাগত দিনতো আহিব বুলি আশা কৰিছোঁ BTL আৰু NTPC দুইটাৰো যিটো নমেনক্লেচাৰ এইটো চেঞ্জ কৰাৰ কাৰণে আমি মুভ কৰিম এইটো অলপ চেণ্টিমেণ্টেল ইছ্যু হয় তথাপিতো যিহেতু BTRৰ অন্তৰ্গত এই দুটা ইণ্ডাষ্ট্ৰী আছে সেইকাৰণে দুটাৰ নমেনক্লেচাৰটো চেঞ্জ কৰাৰ কাৰণে আমি মুভ কৰিম স্পেচিয়েল ট্ৰেডৰ কাৰণে প্ৰপ'জেল অলৰেডি আমি দিছোঁ অসম চৰকাৰো চেষ্টা কৰি আছে কি যিখিনি টিচাৰ লাগে এপইণ্টমেণ্টটো পাব লাগে দিব লাগে বহুতখিনি প্ৰক্ৰিয়া কিন্তু আপোনালোকে জানে শিক্ষা বিভাগত চবচে সমস্যা আছে যদি শিক্ষা বিভাগত
তো তথাপিতো ইয়াৰ মাজেৰে আমি স্পেচিয়েল টেট পাতিবলৈ বিচাৰি আছোঁ। এটা টেট ইতিমধ্যে হৈ গ'ল, আগৰখিনি টেট পাছ কৰা আমাৰ আছে, ইহঁতক আমি এপইণ্টমেণ্ট দিব বিচাৰিছোঁ এটা ইণ্টাৰভিউ লৈ পেলাই। আৰু সেইটো প্ৰচেছটো চলি থকা সময়তে চি টেটবিলাকে এটা হাইকোৰ্টত কেছ দিলে, কিন্তু সেইটো নিষ্পত্তি হ'বলৈ গৈ আছে। গতিকে মই আশা কৰিছোঁ যে আমাৰ শিক্ষকৰ সমস্যাটো কম দিনৰ ভিতৰত আমি সমাধান কৰিব পাৰিম। থেংক ইউ ছাৰ।